ৰঞ্জন দৈমাৰী ডাঙৰীয়াই যাৱজ্জীৱন কাৰাদণ্ডৰে বিহিত হৈছে। ৰঞ্জন দৈমাৰী ডাঙৰীয়াক আগতে স্পেচিয়েল জাজে যি স্পেচিয়েল কোৰ্টৰ পৰা যাৱজ্জীৱন সশ্ৰম কাৰাদণ্ড দিছিলে, তাক যোৱাকালি মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে সেই শাস্তিক বাহাল ৰাখিছে। তো এই ক্ষেত্ৰত স্পষ্টভাৱে দুটা কথা ক'ব পাৰি। এটা কথা ক'ব পাৰি যে দেয়াৰ আৰ টু ছাইডছ অফ এ কইন। তো এক পক্ষই ক'ব যে ৰঞ্জন দৈমাৰী হিংসাকাৰী, ৰঞ্জন দৈমাৰী হত্যাকাৰী, ৰঞ্জন দৈমাৰী দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী, ৰঞ্জন দৈমাৰী পাপী, ৰঞ্জন দৈমাৰী নৰধম। এইটো এক পক্ষ। গতিকে ৰঞ্জন দৈমাৰীক কেৱল জেল নহয় ফাঁচি দিব লাগে। ৰঞ্জন দৈমাৰীক জেল নহয়, কাৰাৰ দণ্ড নহয়, তেওঁক ফাঁচীৰ কাঠত ওলমাব লাগে বুলি বহুতে দাবী কৰিব। কিন্তু আমি যিটো বিটিআৰবাসী ৰাইজে, শান্তিপ্ৰিয় ৰাইজ, আজি দশকৰ পিছত দশক ধৰি সশস্ত্ৰ আন্দোলন চলিছিলে, বিভিন্নজনে নিজৰ সন্তান সন্ততি পতি পত্নী, নিজৰ স্বামীহাৰা পিতৃহাৰা পুত্ৰহাৰা হৈছিলে। তো তেওঁলোকে আজি তিনি দশকৰ পিছত যেতিয়া শান্তি সৰ্বদাই উভতি আহিলে এই অঞ্চলত, আজি সকলোৱে শান্তিৰে জীৱন যাপন কৰিব পাৰিছে, ব্যৱসায়, নিজৰ অনুষ্ঠান প্ৰতিষ্ঠান কোনো দ্বিধাবোধ অনুভৱ নকৰি তেওঁলোকে চলাই যাব পাৰিছে। তো আজি আমাৰ বিটিআৰ ৰাইজে কি বিচাৰিছে? বিটিআৰবাসী ৰাইজে আজি বিচাৰিছে যে যি শান্তি উভতি আহিল, এৰা ধৰা কৰি হ'লেও কিছু ল'ব লাগে, কিছু দিব লাগে। এৰা ধৰাৰ মাজতে সমাজখন চলে। আপোনালোকে কি কয়? পতি পত্নীৰ মাজতো কাজিয়া হ'লে এৰা ধৰাৰ ভিতৰতে হয়, নহ'লেতো ডিভোৰ্চ হৈ যাব, সংসাৰ ভাঙি যাব। তো আমাৰ সমাজখনো তদ্ৰুপ এৰা ধৰাৰ মাজতে চলিব লাগে। তো গতিকে বিটিআৰ চুক্তি যিহেতু স্বাক্ষৰিত হৈয়ে গ'ল, সেইবিলাক পুৰণা কথা পুনৰাই যাতে নাভাবি বিটিআৰ চুক্তিৰ স্পিৰিটটোক বা বিটিআৰ চুক্তিৰ যি মূল্যবোধক যাতে আফেল্ট কৰি বাহাল ৰাখি ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, ভাৰতবৰ্ষৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া, ভাৰতবৰ্ষৰ আইন মন্ত্ৰী কিৰেণ ৰিজিজু ডাঙৰীয়া, যি নেকি নিজেই এক উত্তৰ পূৰ্বাঞ্চলৰ পুত্ৰ, নৰ্থ ইষ্টৰ সন্তান, আৰু অসম চৰকাৰৰ মাননীয় যশস্বী মুখ্যমন্ত্ৰী আমাৰ অসমৰ ডাইনেমিক CM হিমন্ত বিশ্ব ডাঙৰীয়াই যাতে বিটিআৰ চুক্তিক সন্মান জনাই, বিটিআৰ চুক্তিৰ প্ৰত্যেকটো দফাৰ প্ৰতি সন্মান জনাই, বড়োসকলৰ সকলো শ্বহীদৰ বড়োৰ তেজৰ মূল্যৰ সন্মান জনাই, যাতে ৰঞ্জন দৈমাৰীক ৰাষ্ট্ৰপতিৰ জৰিয়তে সমাধান প্ৰদান কৰিয়ে হওক বা সুপ্ৰিম কোৰ্টৰ পৰা, এতিয়া যিটো দুটাই উপায়, হয়তো সুপ্ৰিম কোৰ্ট বা ৰাষ্ট্ৰপতিৰ সমাধান, সুপ্ৰিম কোৰ্টৰ জৰিয়তেই হওক বা ৰঞ্জন দৈমাৰী ডাঙৰীয়াক ৰাষ্ট্ৰপতিৰ প্ৰেচিডেঞ্চিয়েল মাৰ্চিৰ জৰিয়তেই হওক, যাতে সমাধান প্ৰদান কৰি মুকলি আকাশৰ তলত উলিয়াই আনি ৰঞ্জন দৈমাৰী যাতে আগন্তুক দিনত বিটিআৰ অঞ্চলৰ সাৰ্বঙ্গীন উন্নয়নৰ প্ৰক্ৰিয়াত ৰাজনৈতিকভাৱে যাতে নিজে সবলভাৱে নিজে জড়িত হ'ব পাৰে, সেই ব্যৱস্থা যাতে অতি শীঘ্ৰে কৰে, তাকে আমি আহ্বান কৰিছোঁ। DFB গোটৰ মধ্যস্থতাকাৰী হিচাপে নিজৰ কৰ্ম বা কাৰ্যকাল আগবঢ়াইছিলোঁ। সৰুভাৱে হ'লেও মই যিখিনি সুবিধা পাইছিলোঁ, কিঞ্চিত হ'লেও যি অনুভৱ মই গ্ৰহণ কৰিবলৈ পাৰিছিলোঁ, সেই সময়ত সকলোৰে আশীৰ্বাদত মই অনুভৱ কৰোঁ যে তেওঁলোকক আজি এক যৌথভাৱে সকলো NDFBৰ ফৈদৰ নেতাসমূহক, স্পেচিয়েলি ৰঞ্জন দৈমাৰী ডাঙৰীয়া যিহেতু প্ৰতিষ্ঠাপক সভাপতি, ফাউণ্ডাৰ প্ৰেচিডেণ্ট ৰঞ্জন দৈমাৰী ওৰফে DR নাবলাকো এই শান্তিৰ প্ৰচেছ আৰু গভৰ্ণমেণ্ট মেকিঙত একেলগে যৌথভাৱে যাতে একমোডেট কৰিব পাৰে, তাকে কৰজৰে নিবেদন কৰিছোঁ অসম চৰকাৰ আৰু ভাৰত চৰকাৰলৈকে। অন্যথা আমাৰ ৰাইজে ভাবিবলৈ বাধ্য হ'ব যে আমাৰ বড়ো জনগোষ্ঠীয় লোকে বা জনজাতীয় লোকে যিদৰে সদায় সৎমাইৰ দৃষ্টি বা সৎমাৰ দৃষ্টি সহ্য কৰিবলগীয়া হৈছিলে বা মাহীআই দৃষ্টিৰে আমাক চোৱা হৈছিলে, যি আমি সদায় অভিযোগ কৰি আহিছিলোঁ, সেয়া কিন্তু আকৌ ভাবিবলৈ বাধ্য হ'ব। বিটিআৰ চুক্তিৰ কি ক'ব? যিহেতু বিটিআৰ চুক্তি আজিলৈকে যাবলৈ কৈ আছে, বহি দিলি, কিন্তু এটা কোৰ্টে এটা হ'বলৈহে কৈ আছে। যিহেতু এজন সাক্ষাৎকাৰী আজিলৈকে জেলত, তাৰ লগত 6জনীয়া দল তেখেতেও এই অৱস্থা হ'ল, কি ক'ব? চাওক, বিটিআৰ চুক্তি বা তৃতীয় বড়ো শান্তি চুক্তি, যি নেকি 27 জানুৱাৰী 2020 চনত দিল্লীত স্থিত গৃহ মন্ত্ৰালয়ত স্বাক্ষৰিত হৈছিলে, সেই ত্ৰিপাক্ষিক চুক্তিত কেন্দ্ৰ চৰকাৰ, ৰাজ্য চৰকাৰ প্ৰতিনিধি আৰু বিভিন্ন NDFB আৰু এপছুকে ধৰি বড়ো সংগঠনসমূহৰ প্ৰতিনিধিয়ে স্বাক্ষৰ কৰিছিলে। তাৰ দফাবিলাক ভাল। আজি মই ক'বলৈ যোৱা নাই যে বিটিআৰ চুক্তি বিকল, বিটিআৰ চুক্তিৰ কোনো মূল্য নাই। নিশ্চিতভাৱে বিকল বা যদি মূল্যহীন হ'লহেঁতেন, তেতিয়াহ'লে বড়ো জনগোষ্ঠীৰ নেতাসমূহে তাতে স্বাক্ষৰ প্ৰদান নকৰিলে হয়। কিন্তু আজি আমি দেখিবলৈ পাৰিছোঁ যে নানা কাৰণত, নানা দ্বিধাৰ কাৰণে যিবিলাক কিছুমান চুক্তিৰ দফাসমূহ ৰূপায়ণ আজি হোৱা নাই। আমি চৰকাৰক আহ্বান জনাইছোঁ যে বড়ো জনগোষ্ঠীয়ে আজি বড়োলেণ্ড ডিমাণ্ড পৰিহাৰ কৰি, ক'ব গ'লে তাৎক্ষণিকভাৱে বড়োলেণ্ড ডিমাণ্ডটোক পৰিহাৰ কৰি বিটিআৰক লৈ সন্তুষ্ট হ'লে বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন, কিন্তু বড়োলেণ্ড টেৰিটৰিয়েল ৰিজনটোতো কমচে কম অন্ততঃ ইনক্লুজন, গাঁওসমূহ ইনক্লুজন, শোণিতপুৰ বিশ্বনাথকে ধৰি বিভিন্ন কণ্টিগুৱাছ দাঁতিকাষৰীয়া ট্ৰাইবেল গাঁওসমূহ যাতে বিটিআৰত ইনক্লুজন কৰি BTADৰ পৰা এক বৃহৎ বিটিআৰ অঞ্চললৈকে
পৰিণত হয় সেয়া বড়ো জনগোষ্ঠীৰ ৰাইজে কিন্তু আশা কৰিছে, কিন্তু সেয়া অলপ দেৰি হৈছে। আমি তাতে দুখ প্ৰকাশ কৰিছোঁ। আশা কৰোঁ অনতি বিলম্বে চৰকাৰে তাক পূৰণ কৰিব, অন্যথা ৰাইজৰ ক্ষোভ নিশ্চিতভাৱে ৰাইজে দেখুৱাব সময়ত। তাকে ক'ব পাৰোঁ, কাৰণ ৰাইজে যিটো আশা কৰিছে তাতে যদি আশা হিচাপে প্ৰতিফলিত তেওঁলোকৰ নহয় আশাটো, নিশ্চিতভাৱে ৰাইজেতো ক্ষোভ প্ৰকাশ কৰাটো স্বাভাৱিক।